নমিষা বৰাৰ কথাৰে বিশ্বজিৎ কলিতাৰ আবৃত্তিৰ আজিৰ কবিতাৰ শিৰোনাম বৰ হিচাপে মোৰ পিতাই। কেতিয়াবা পহৰ ৰ'দ, কেতিয়াবা আকৌ দবা পিটা বৰষুণ নেওচি একুৰি বয়সৰ চাইকেলখন লৈ কেৰ কেৰ ধৱনি তোলাই পিতাই ওলাই যায় দিনটোৰ কামৰ বাবে। দিনটোৰ বিয়লি পৰত হাতত অন্নৰ মোনাটো লৈ ঘৰ সোমাইহি আৰু নিজৰ সকলো দুখ কষ্ট পাহৰি মিচিকিয়াই হাঁহি আইৰ হাতত মোনাটো তুলি দি কয়, সোনকালে ৰান্ধিবি, ইহঁত বা দিনত খোৱা বোৱা কৰিলে নে নাই। বৰ হিচাপে মোৰ পিতাই, বৰ হিচাপে। প্ৰতিদিনে আমি পঢ়া শুনাৰ খবৰ ৰাখে আৰু কয়, পঢ়ি শুনি ভাল মানুহ হবি, আমাৰ বাবে নহলেও অন্তত নিজৰ বাবে পঢ়িবি, আমাক নোখোৱালেও নিজেই খাবি। এই পৃথিৱীত চলাটো বৰ কঠিন কাম। নিজৰ বাবে অলপো চিন্তা নকৰে মানুহজনে, কিন্তু আমাৰ বাবে যন্ত্ৰ চালিত মেচিনৰ দৰে কাম কৰে। যন্ত্ৰ চালিত মেচিনৰ দৰে কাম কৰে। কেতিয়াও নকয় আজি গা বেয়া কামত নাযাওঁ বুলি, মাথো কয় মই কামত নগলে তহঁতে ক'ৰ পৰা খাবি আৰু বা পঢ়িবলৈ পইচা ক'ৰ পৰা পাবি। নিতৌ কাম কৰে তেওঁ, অথচ নিজৰ বাবে নহয় আমাৰ বাবে কাম কৰে। নিজৰ চেনেলযোৰো চিঙো চিঙো প্ৰায়, কিন্তু আনিবৰ এদিনো পইচা নহয়। মাথো কয় তহঁতক কষ্ট নোপোৱাকৈ খুৱাই পিন্ধাই সুখী ৰাখিব পাৰিলেই হ'ল। বৰ হিচাপে মোৰ পিতাই, সঁচাকৈ বৰ হিচাপেও। আইকো বৰ মৰমত ৰাখে, কেতিয়াবা কামৰ পৰাই এখন তামোল ৰুমালেৰে বান্ধি আনে আৰু আইৰ হাতত দি কয়, আজলি তোৰ বাবে আনিছো। আইয়ে মৰমতে দুয়ো ভগাই খায়। বৰ হিচাপে মোৰ পিতাই, বৰ হিচাপে। ধন্যবাদ।